কৃষ্ণ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ আগত জীৱ সম্পৰ্কীয় কিছুমান লিখনি পাঠ কৰিবলৈ ল'লোঁ। কালৰ গতি কোনেও তৰ্কিব নোৱাৰে। পানীৰ সোঁতৰ ফলত যিদৰে কোনো ঠাইত ফেন জমা হয় আৰু খন্তেক পিছতে সেয়া বিলীয়মান হৈ যায়, সেইদৰে ঈশ্বৰৰ ইচ্ছাত জীৱসমূহ আহি এঠাইত থিতাপি লয় আৰু কালৰ সোঁতত নিশ্চিহ্ন হৈ পৰে। সুহৃদৰ সংযোগ বিয়োগ সকলো ঈশ্বৰৰ অভিপ্ৰায়ত সাধিত হয়। এই ক্ষেত্ৰত কোনো স্বতন্ত্ৰ নাই। আত্মাৰ কোনো বিকাৰ নাই। জীৱৰ দেহত প্ৰাণৰূপে থাকে যদিও ই সদায় নিষ্পৃহ। জীৱ দেহ পৰিৱৰ্তনশীল। সময়ত ই বালক, যুৱক আৰু বৃদ্ধৰ ৰূপ পৰিগ্ৰহণ কৰে। জন্ম আৰু মৃত্যু দেহৰহে ধৰ্ম। দেহৰ পৰাই দেহ উৎপন্ন হয়। কাঠৰ ভিতৰত জুই থাকে যদিও ই কাঠৰ পৰা ভিন্ন। সেইদৰে দেহৰ ভিতৰত থাকিলেও আত্মাৰূপী ঈশ্বৰ দেহহীন। মাটিৰ ঘট ভাঙি গ'লেও ইয়াৰ ভিতৰত শূন্যৰ কোনো হানি নহয়। ই মহাশূন্যৰ লগত বিলীন হৈ যায়। মায়া ভূষীভূত মন জীৱনৰ সকলোবোৰ শাৰীৰিক কামৰ বাবে দায়ী। মনৰ ভ্ৰমৰ কাৰণেই জীৱৰ সংহাৰ হয়। মনে বিভিন্ন কাম কৰাৰ কাৰণে আলস কৰে যদিও কোনো কামতে থিতাপি লভিব নোৱাৰে। এই মনৰ মাজতেই 14 ভুৱন অৱস্থিত। মনেই আপোন পৰৰ ভেদ কৰে। ইয়াতেই পাপ পুণ্য স্বৰ্গ নৰক অৱস্থিত। জীৱদেহৰ সকলোবোৰ ইন্দ্ৰিয় এই মনৰেই অধীন আৰু ৰাতি দিনে ইয়াৰ আজ্ঞা পালন কৰে। মনতেই জন্ম আৰু মৃত্যুৰ প্ৰভাৱ উদ্ৰেক হয়। সাংসাৰিক বন্ধন বা মুক্তিৰ কাৰণো এই মনেই। মনৰ কাৰণেই জীৱ সাংসাৰিক কৰ্মত আবদ্ধ হৈ থাকে। ঈশ্বৰৰ ইচ্ছাতেই মান অপমান পোৱা যায়। সুখ দুখৰ গৰাকীও তেওঁৰ বাহিৰে আন কোনো নহয়। জগতৰ কোনো জীৱ স্বাধীন নহয়। সকলোবোৰ ঈশ্বৰৰ অধীন। জীৱই শৰীৰকে মই বুলি ভাবি সকাম কৰ্ম আচৰণ কৰে। আত্মাৰ স্বৰূপ নজনা কাৰণে জীৱই কৰ্মৰ গতিত বিভিন্ন দেহ ধাৰণ কৰিব লগাত পৰে। দেহে আনন্দ ঢাকি ৰাখে। জীৱই তাক দেখা নাপায়। কৃষ্ণ।